হেল্ল' এভৰিৱান, কি খবৰ? মই তৃষ্ণাই স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো ৰাতি ষ্টাৰ্ট কৰিছোঁ। এতিয়া চাগে 9টা বাজিব হ'লে। মই ভাবিছোঁ কাইলৈ এটা মানে নিয়ম আছে, তাকে কিন্তু নিয়মটো কি নকওঁ, আপোনালোকে ভিডিঅ'টো চালে গম পাবই। আৰু সেইকাৰণে আজি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ, কাইলৈ ৰাতিপুৱা ষ্টাৰ্ট কৰিব নোৱাৰিব পাৰোঁ। তাকে ভিডিঅ'টো চাই থাকিব। আৰু ভিডিঅ' তেনেকৈ দিব পৰা নাই, কিয় দিব পৰা নাই সেয়াও গম পাব এইটো ভিডিঅ'ত। তাকে চাই থাকিব। এতিয়া 9টা বাজি গ'ল, কাম কৰি আছোঁ মই এইফালে, কি কাম চাই এইফালে মেখেলা চিলাই আছোঁ। আৰু কালিও দেৰি হ'ল হোৱা, কালি 11:30 বজাত শুইছোঁ। মায়েও কামত লাগি আছিলে, মোৰ কামত লাগিছিলোঁ, মই মেচিনৰ কামত, আৰু মায়ে তাঁতৰ কামত লাগি আছিলে। ৰাতিও তাঁত ব'বলগীয়া হৈছে মানে। তাকে আজিও মানে তাঁতখন বা শেষ হ'ল, কিন্তু মোৰ কাম আছে। কামটো কৰি মেলি কেইটা বাজি আজি ক'ব নোৱাৰিছোঁ, কালি ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব। কি নিয়ম কি কথা সকলোখিনি কাইলৈতো ভিডিঅ'টো চালেতো গম পাবই। কাইলৈ কি সময়ত যিমানটো পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু এই ভিডিঅ'টোতে গম পাবই মই কিয় তেনেকৈ ভিডিঅ' দিব পৰা নাই। তাকে চাই থাকিব ভিডিঅ'টো। আৰু মই এইবিলাক কামবিলাক কৰি লওঁ। ভাত খোৱা হোৱা নাই, ভাত বাঢ়িছে, ভাতকেইটাও খাই লওঁগৈ, খাই মেলি আকৌ কামত লাগিব। তেতিয়াহ'লে আজিলৈ ইমানেই, আৰু কাইলৈ মই একেবাৰে লগ পাম আপোনালোকক। তেতিয়াহ'লে আজিলৈ বাই বাই, গুড নাইট, আৰু কাইলৈ আপোনালোকক লগ পাম। বাই। হেল্ল' এভৰিৱান, আৰু এইফালে মই কামত লাগি মেলি আজৰি হৈ একটা মেখেলা চাদৰ পিন্ধি আহিছোঁ। এইফালে ভকত চকতবিলাকৰ সকলোবিলাক আহিছে। তাকে চুলিখিনি এতিয়া পনিয়াম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰি দিছোঁ। এইফালে শাক চাক কাটি আছে, আপোনালোকক দেখাই আছোঁ। এইফালে শাক চাক কাটি আছে, ভকতো আহিছে, বহিছে। এইফালে গোটেই কাপোৰ চাপোৰ মাৰি থৈ দিছোঁ। আলু, পিঁয়াজ, হাই কৈ দিয়ক। এইফালে সকলোবিলাক শাক চাক কুটা হৈ গ'ল, এতিয়া বনাব লৈছে। তাকে লগৰজনী আহিম বুলি কৈছে। লগৰজনী মানে এতিয়া দিনত নিয়মটো আছে, ৰাতিও নিয়ম এটা আছে মানে। ৰাতি নিয়মটোৰ কাৰণে লগৰজনী আহিব, আপোনালোকক দেখুৱাম কোন লগৰ হয়। আৰু চিঞৰি আছে। আৰু এইটো কি বুলি কয়, এতিয়া বনাবলৈ লৈছে। বনাই মেলি আজি এতিয়া 12টা বাজিব হ'লেই। এতিয়া বনাই মেলি দেৰি হ'ব চাগে অলপ। আৰু এইফালে মাহীহঁতো আহি আছে। তাকে চাই থাকিব ভিডিঅ'টো, যিমানটোৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। আৰু কিয় এই নিয়মটো ক'বলৈ কি কথা সকলোবিলাক ক'ম, চাই থাকিব ভিডিঅ'টো। কৰ্তিপদ প্ৰমোদিন দান নন্দাম জামাস্তায় মস্ত মস্ত কমনি কুবন্তি তান ভক্তানপি তান চ ভক্তং পিতং ভক্তং প্ৰিয়ং শ্ৰীহৰিম বন্দে সন্তং থহে নুতি বৎসং নিত্যং শৰণং বদে হৰি আনন্দে চৰণ হে বন্ত যাৰ সদা জন্ম মৃত্যু জৰাই ন শ্ৰীমন্ত সুন্দৰ গুণনিধি বিষ্ণু ভগৱানৰ বাক্যতে বেদে সৃষ্টি হৈছে, আৰু নাম গঙাটো ভগৱানে দিছে সেই বেদৰ পায়। পৰম প্ৰতিটো তৰয় যাহাৰ নামে, সকলোৱে মানে তেওঁৰ নাম লৈহে তৰি যায়। সৃষ্টি স্থিতি প্ৰলয় যিটো। সেইফালে ভাজি বনাই ৰেডি। কোমোৰা ভাজি হয়, কিন্তু মানে একদম ৰঙালাওৰ নিচিনা কালাৰ উঠাই দিছে, বুজিছে নাই? ভাজিও ৰেডি। আৰু এইফালে জলকীয়া ভাজি, পচলা বুট, তেনেকৈ জলকীয়া ভাজি বনাইছিলে। আৰু মাছৰ মাথা চাথা এনেকুৱাবিলাক দি দিছিলে। আৰু সেইফালে মাছো অলপ ফ্ৰাই কৰি লৈছিলে। তো সেইফালে সাজ, আমাৰ আৰু সাজৰ মানে নিয়ম কৰে, সেইটো কাৰণে সাজৰ ফালে হলদিয়াৰ লগত যেতিয়া আমাৰ সাজ দিব লগা হয়, এইফালে সাজৰ ৰেডি।
গধূলি হৈ গ'ল এইফালে মই কাপোৰ চাপোৰ জাপি আছোঁ আৰু এইফালে কাপোৰ চাপোৰ খোলা হৈ গ'ল আৰু ৰাতিৰ কাৰণে যোগাৰ কৰিবও হৈছে আমি শাক চাক কাটিব লাগে মেলিব লাগে লগৰজনীও আহিলে আপোনালোকে দেখাম বাৰু লগৰ কোনজনী আৰু তাকে কামবিলাক কৰি লওঁ আকৌ ৰান্ধনিও আহিব বনাব লাগিব সেইটো কাৰণে কাটি মেলি লওঁ আপোনালোকে গধূলিও শাক চাক কুটি মেলি বনাই আছে তাৰপৰা এইফালে আপোনালোকক যোনজনী দেখাওঁ বুলি ভাবিছোঁ তাইকো দেখাম চাই থাকক আৰু কিয় এইটোত কি নিয়ম কৰিছোঁ কি কথা সকলোবিলাকতো কোৱাই নাই কৈ আছোঁ কিন্তু আপোনালোকক দেখুৱাই লওঁ বনোৱা কি বনাইছে কি নিয়ম নাই সকলোবিলাক দেখুৱাই লওঁ আৰু লগৰজনীও দেখুৱাই ল'ব লাগিব তাৰপিছত আপোনালোকক কথাবিলাক ক'ম আৰু তেহেঁতে বোলক কি বনাইছে আপোনালোকক দেখুৱাই থাকোঁ এইফালে চেয়া চৌ পাতি আছে এইফালে চেয়া হ'ল এইফালে চেয়া এইফালে চব্জি বনাই আছে আৰু এইফালে মাংস হেল্ল' গাইজ আৰু এতিয়া বহি মেলি লৈছোঁ কথাখিনি কওঁ বুলি আৰু কথাখিনি মানে কি হ'ল দিনত যিটো নিয়ম হৈ গৈছে সেইটো নিয়মটো হৈছে নপুখৰ চাউল দেই এনেকৈ বুলি কয় কিন্তু আমাৰ নপুখৰ এনেকৈ শলিতা লগাইছে কিছুমানে এনেকৈ চাউল দিয়ে আমাৰ আকৌ শলিতা লগাবলৈ কৈছে মানে এনেকৈ চোৱাই মেলাই এনেকৈ কৰিবলৈ কৈছে আৰু নপুখৰ কিহতো খুৱাই কি কথাটো সকলোৱে জানেই আৰু বিয়া মোৰ আহি আছে মানে সেইটো কাৰণে কিন্তু বিয়া কেতিয়াতো নকওঁ আপোনালোকে চালে গম পাবই আৰু সোনকালে আহি আছে কিয়নো বুলি গম পালে ছোৱালী ভাত খোৱা যেতিয়া সোনকালেই হ'ব বুলি গম পাইছে তাকে সেইটো কাৰণে মই ভিডিঅ' তেনেকৈ দিব পৰা নাই ঘৰৰ কাম চাম এইটো সিটো আৰু আলহী চালহী এনেকৈ আহি মেলি গৈছে সেইখিনিও মই ভিডিঅ' কৰা নহ'ল বাৰু আলহী চালহী অহাবিলাক তাকে আৰু ৰাতি ছোৱালী ভাত খোৱাটো একেদিনাখনে কাম কৰিছে আৰু বেছিকেইদিন তেনেকৈ নাই আৰু ঘৰৰ কাম আছে ইটো সিটো সেইটো কাৰণে একেদিনাখনে কাম কৰিছে আকৌ মোৰ কাপোৰ চিলামো জানেই আৰু কাপোৰ চিলাবলৈও আছে সেইটো কাৰণে এতিয়া বিয়া মোৰ আগদিনাখনলৈকে কাপোৰ চিলোৱা নিচিনা হ'ব আৰু তাকে লগৰজনীও কাপোৰ চিলায় তাই অকণমান সহায় কৰি দিছে কৰিবলৈ কৈছোঁ বাৰু তাকে কৰি দিওঁ বুলি কথাটো সেইটো কাৰণে আৰু সকলোৱে আশীৰ্বাদ কৰিব যে আমাৰ মানে যিটো হ'বলগীয়া আহি আছে দিনকেইটা যে একদম ওচৰ চাপিছেহি ভালদৰে যে হৈ যাওক সেইবিলাক আশীৰ্বাদ কৰিব সকলোৱে মানে আমাক কিবা লাগি আছে মানে মন ভয় কিবা লাগিছে কৈছোঁ এতিয়া ছোৱালীবোৰ হয়ে ছোৱালীবোৰ মানে কি বুলি ক'ম মই এতিয়া আপোনালোকৰ কথাটো বুজাব নোৱাৰিছোঁ এখন ঘৰ নহয় দুখন ঘৰ কিন্তু এতিয়া এখন ঘৰ এৰিবলগীয়া হৈছে যিমান যি হ'লেও ছোৱালী নকাটো দুখ হয়েই এনেকৈ মই আপোনাক কি ক'ম তাকে আহিবলগীয়া দিনবোৰ যে ভালে কুশলে যাওক বিয়াখনো ভালে কুশলে পাৰ হওক সেয়াই কামনা কৰিব ক'লে ইমান ডাঙৰ বিয়া নহয় এনেই নিয়ম এটা কৰি মেলি যাবলৈ লৈছোঁ আমাৰো তেনেকৈ ইমান বিয়া চিয়া পাতিব নোৱাৰে কিয়নো মানে নোৱাৰে আৰু মুঠতে একো তাকে গাঁওখনীয়ে মানে কৰি মেলি বিয়াখন কৰিছে এনেই নিয়মটো কৰি মেলি মুঠতে যাম আৰু তাকে যদি বিয়াদিনাখন পাওঁতো আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম ভণ্টিহঁতৰ আগত মই মানে মোবাইলটো দি দিম দেখাবই আজি সকলোবিলাক কথাখিনি কৈয়ে দিছোঁ তেনেকৈ ভিডিঅ' দিয়া হোৱা নাই চেনেলটো খোলাটো দিন হৈছে কিন্তু মই তেনেকৈ ভিডিঅ' দিব পৰা নাই আজি সকলোবিলাক কৈ দিছোঁ আৰু এতিয়া লগৰবোৰ আহিছে গাঁৱৰ ছোৱালী দুজনীমান মাতিছোঁ আৰু লগৰজনী আছেই তাই সখী হ'ব আৰু সেয়াই কথাখিনি কৈ দিলোঁ আৰু এইফালে বনাই আছে এইফালে বনাই কি যোগাৰ আপোনাক দেখালোৱেই কিন্তু বনোৱাৰ পাছতো দেখাম আৰু নখোৱাটো এতিয়া আঘোণৰ ধান দাই আমাৰ ধান বৰা ধান আনি মেলিও মানে মই খাবৰ কাৰণে বুলি সেইটো কাৰণে সোনকালে চব কাম কৰি মেলি একদম ন খাবৰ কাৰণেও ৰেডি কৰিছে তাৰপৰা এতিয়া সেইকাৰণে ন খোৱা চব সকলোবিলাক লগতে কৰিছে তাতে মোক দেখুৱালোৱে ন খাবলৈ হ'লেতো চিৰাধি ভাত পাতে চিৰাধি ভাত পাতিছে আৰু গাঁৱৰ মানুহবোৰ আহিব মানে ছোৱালী পাতিছে আৰু গাঁৱৰ লগৰ ছোৱালী তাকে আহি মেলি খাম এসাঁজ সকলোৱে দেখাম চাই থাকিব এইফালে ৰাতিপুৱাৰ পৰা সাজু আৰু এইফালে খাব হ'লে ভাবিছে তাকে খাওঁগৈ আৰু এইফালে লগৰজনীও ৰেডি হ'ল এসাঁজ চাই এইজনী লগত হাই এয়া আমি দুজনী ৰেডি হৈ গ'লোঁ এতিয়া তাকে বহি মেলি খাওঁগৈ খাওঁগৈ ৰাতিপুৱাৰ পৰা ভাতেই খোৱা নাই এতিয়া খাওঁগৈ মানে ৰাতিপুৱাৰ পৰা ভাত চাত খোৱা হোৱা নাই খাই মেলি আকৌ সোনকালে হ'ব লাগিব তাকে চাই থাকিব এইফালে বহিলোঁ দেই এইফালে বহিব এতিয়া আৰু এইফালে লগৰজনী এইফালে খাই মেলি হৈ গ'ল আৰু এইফালে গাঁৱৰ ছোৱালীবিলাক গ'ল আৰু লগৰজনী আছে সিহঁতি ভিতৰত আছে মই কাপোৰ চাপোৰ খোলাই মেলি এইফালে জেকেটটো পিন্ধি ল'লোঁ আৰু এইফালে বেক চাইডে ব্লাউজ কাটি থোৱা আছে ব্লাউজৰ মানে টুকুৰাবোৰ মানে বেয়া যিবিলাক সেইবিলাক ইয়াতে থৈ দিছোঁ ৰাতিৰ কাৰণে এনেকৈ থৈ দিছোঁ এইবিলাক বাৰু থাকক
এতিয়া কামবোৰ কৰিবলগা হৈছে তেওঁলোকে এতিয়া কিন্তু টাইম হ'ল বাৰু আমাক খাই বৈ চব আজৰি হ'লোঁ এতিয়া কিন্তু এতিয়া লগত বিতছে লগৰজনীহঁত ভণ্টি আছে বিতছে তাকে ভিডিঅ' সেইটো সময়ত কৰা নহ'ল যিটো সময়ত খাবলৈ লৈছিলোঁ আৰু মোবাইল উলিয়াই মেলি মানে ভিডিঅ' কৰিবলৈ কোনো মানে তেনেকৈ মানে সময় নহ'ল মানে ভণ্টিটোও নোৱাৰিলে তেতিয়া বহি আছিলে হাতো যিহেতু মই বহি আছিলোঁ তেতিয়াতো খাবৰ সময়ত ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু সেইটো সময়ত উলি চুলি দিয়ে সেইটো সময়ত তেনেকৈ ভিডিঅ'টো কৰা নহ'ল তেনেকৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আৰু তাকে যিমান পাৰোঁ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম দি থাকিম বুলি ভাবি আছোঁ একেবাৰে সকলোৱে যদি মৰম চেনেহ কৰে ভিডিঅ' দি থাকিব পাৰিম তাকে আজিলৈ বাই বাই আকৌ এদিন ভিডিঅ' লগ পাম